ঐ আহত ঐ এই গাড়ী আহি ৰখি আছে দেখিছ নাই আকৌ এতিয়া যদি দেৰিকে যাওঁ নহয় খাবলৈ জেগাই নাপাবিগে সোনকালে 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 ভাইটি এই গাড়ীখনৰ হৰ্ণটো বজাই দিয়াচোন নহবা এহেঁতি মানুহখিনি নাহিবই সোনকালে গাড়ীখনৰ হৰ্ণটো ডাঙৰ ডাঙৰকৈ বজাই দিয়া তেতিয়া গাড়ী ষ্টাৰ্ট দিছিলে বুলি ভাবি পেলাই গুচি আহিব গাড়ীখন এখন বহুত ডাঙৰ দেই এইখনে ড্ৰাইভাৰটোৱে ভাল কণ্ট্ৰল কৰিব পাৰে আকৌ এইবাৰ 2022 চনতে 4চকীয়া এখন ল'ব লাগিব পায় ও দেউতা তুমি ইয়াত কি কৰি আছা সব মানুহ গৈ পেলাই তিনিআলি ৰখি আছেগে গাড়ী যাব বুলি সব ৰখি আছে তুমি গাড়ী নিয়াই নাই যে মাৰলে ৰখি আছো আকৌ মা ভাগৰ ওলাই হৈছে নে নাই হোৱা জানো ইমান টাইম হ'ল অথনিৰ পৰা এতিয়ালৈকে অহাই নাই দেখিছনে মই একদম ৰৈ আমনি লাগি গৈছেগে আৰু গাড়ীখন যাব লাগে জলদি তেতিয়াহে ভাল জেগা এটা পাম খানা খাবলৈ নহবা এতিয়া ভাল জেগাবিলাক চবে লৈ ল'ব এতিয়া মা অথনিতে গৈ পেলাই তিনিআলিতে ৰখি আছেগে তুমি গম নোপোৱা অথনিতে গ'ল মা এতিয়ালৈ বহুত টাইম হ'ল আধা ঘণ্টামানৰ আগতে গৈ পেলাই একদম গাড়ী অহা আগতে গৈ তিনিআলি ৰখি আছেগে ব'লা এতিয়া সোনকালে যাব লাগে নহবা ভাল জেগা নাপাম বল বল ড্ৰাইভাৰ গাড়ী ষ্টাৰ্ট দে আৰু ব'ল গাড়ীত সোনকালে চব উঠৈ নহবা পিকনিকৰ ভাল জেগা নাপামগেই সোনকালে উঠ দেৰি কৰি থাকিবলৈ দৰকাৰ নাই এইবিলাক আৰু এই খৈচৰিবিলাকো ভালকৈ আনিছনে এইবিলাক চব ডিগ্গিত ভৰাই দে গাড়ীখনৰ চিলিণ্ডাৰটো আনিছনে চিলিণ্ডাৰটো ডিগ্গিতে ভৰাই দে পিছফালে ডিগ্গিত গোটেইখিনি বস্তু চিলিণ্ডাৰ খৈচৰি এইবিলাক ভৰাই দিলোঁ আৰু মোনা কেইটামান আছে পিছফালে দি দিমগৈ ন শাক পাচলি মোনা মাংস মোনা সেইকেইটা আকৌ ডিগ্গিত ভৰাই দিলে বেয়া হ'ব নহয় সেইকেইটা পিছফালে দি দিব লাগিব চিটৰ তলত মেহেঙা মাংস শাক পাচলি মোনা কেইটা ল'লে আহো মানুহবিলাক সোনকালে উঠিব লাগে নহবা আকৌ ভাল জেগা এটা নাপাম নহয় মানুহবিলাকে বুজি নাপায়ো একদম অকণো কথাবিলাক দেখিছে নাই কোনো এটা উঠা নাই বছৰেকৰ প্ৰথম দিনাখনে গালিটো দিবলৈ বেয়া একদম কথা নুশুনে মানুহবিলাকে মানে আপোনালোক উঠক দেৰি হৈছে নহয় আমি সোনকালে যাব লাগে নহয় আপোনালোক জলদি উঠক তেতিয়া আমি ভাল জেগা এটা পামগৈ আকৌ সোনকালে কওক নহবা গাড়ী যাব এতিয়া ড্ৰাইভাৰ ভাইটি একদম গাড়ী ষ্টাৰ্ট দি দিয়া যোন যায় যাব যোন নাযায় থাকক সোনকালে উঠিব লাগে গাড়ী ষ্টাৰ্ট দিলেই যাব পোৱা হৈ গ'ল একদম চব মানুহ উঠিলেহি আহি গাড়ীত কোনে কৈছ একদম গাড়ী যাব পোৱা হৈ গ'ল বুলি মই অহাই নাই মই এতিয়া আহি পাইছোহি দেখা নাই নেকি তহঁতি এতিয়া মই আহি পাইছোহি দেখিছ নাই তহঁতি যে একেবাৰে যে গাড়ী যে গুচি যাবলৈ কৈছ কোনে কৈছ তাক এইডাল লাঠিয়ে মাৰি একেবাৰে মাথা ভাঙি ডিঙি মচুকুৱাই একেবাৰে সোৱণশিৰি নদীত পেলাই থৈ আহিম গম পাবি পোৱালি তই মই আহিছো দেখিছ নাই তই মোক যে চিটটো এৰি দিব লাগে বুলি গম পা নাই তই যে মোৰ যে এইকণত যে এইটো মোৰ চিটহে আছিলে তই যে মোৰ চিটটোত বহিছ উঠ এইডাল লাঠিয়ে মাৰ খোৱাৰ আগতে উঠ নহ'লে এইডাল লাঠিয়েতো মাথা ভাঙি দিম মই এতিয়া উঠিছা নাই এইফালে দেখো চিট আছে চাওক ক আপুনি একেবাৰে যে মোৰ চিটটোতহে বহিবলৈ আহিছে আৰে তই কাক কথা কৈছ তই মোক চিনি পোৱা নাই নেকি বে কৈ থাকিবলৈ দৰকাৰ নাই ইফালে চিটছে বহি লওক আমি খানাটো এইকণতে খাওঁ এইকণতে দলংখনৰ তলতে এইকণি এতিয়া পানীখিনিও ওচৰতে আছে এইকণতে ভাল হ'ব ন এইকণতে ভাল হ'ব পানীৰ ওচৰতে আছে ধুনীয়াকৈ ধুবলৈ মেলিবলৈ আকৌ ভাত চাত বনাবলৈ পানী চানী উতলাব লাগিব নহয় ওচৰৰ পৰাই দিবলৈ কাঁহী বাতি চাহী বাতি ধুবলৈ বেছিকৈ ভাল হ'ব এইকণত শাক পাচলি ধুবলৈ এইকণতে খাওঁ বলক সঁচাকৈ দেই এইকণত খাই কিন্তু বহুত ভাল লাগিব আগতে এইকণত খাবলৈ চান্সেই নাপায় এইকণত ধুনীয়াকৈ গোটেই মানুহে ভৰ্তিয়ে হৈ থাকে এইকণত খাবলৈ কোনো চান্সেই নাপাওঁ এইকণত আগতে ধেৰ মানুহ হয় দেই এইবাৰ আমি বহুত সোনকালে আহিছোঁ কাৰণে পাইছোঁ জেগাটো মেহেঙা যায় মাহঁতক মাতি দিয়েগৈ যায় এইকণতে খাম আমি গৈছোঁ এইবাৰ নাও চাও আছে নাজানো এইবাৰ নাওতো উঠিম নালাগে আকৌ নাৱত উঠি পেলাই পৰিবলৈ পানীত কিমান দূৰ তই গম পোৱা জানো ইমান পানীটো সুত বৈ আছে কৈ নাৱত উঠে হ'ব দিয়ক ল'ৰাটো উঠিম বুলি কৈছে উঠিব মেহেঙা আমি দুইটাই উঠিম মেহেঙা ব'লা আমি এতিয়া বস্তুকেইটাও লৈ আহোঁগৈ আৰু মাহঁতক মাতি দিওঁগৈ আকৌ এইকণতে খাম বুলি কৈ দিওঁগৈ ব'লক গজেন্দা
সঁচাকৈ দেই ইমান ধুনীয়া এই সোৱণশিৰি নদীখন একদম চালে চকু ৰোৱা একদম চাই থাকিবলৈ মন যায় পিকনিকলৈ শুই মানুহবিলাক আহিছেই একদম আমি এইকণতে ভাল জেগাটো লৈছোঁ এইকণতে ধুনীয়াকৈ খাব লাগিব এইকণতে মই উধানকেইটা পুতি চৌকা বনাব পাৰে সোনকাল নকৰিলে আকৌ ৰাতি হৈ যাব বাপৰে এই ৰাস্তাটো একেৰাহে গাড়ী গৈ থাকে একদম ইপাৰ পৰা সিপাৰ হ'বলৈ বৰ ভয় লাগে দেই আমাৰ মেহেঙাহঁত ইফালে গ'ল আকৌ এতিয়া এফালৰ পৰা এফালে কেনেকৈ যাওঁ জানো পাৰ হ'ব লাগিব নহয় এতিয়া সিহঁতি খানা খাবলৈ জেগা চিলেক্ট কৰিছে নে নাই কোৱা জানো কোনডোখৰত কৰিছে এতিয়া দলঙৰ তলতে হ'লে ভাল আৰু নাই একদম দলঙৰ ওপৰতে খাব লাগে আপোনাক দলঙৰ ওপৰত খানা খাবলৈ দিব নেকি হে ইয়াত একেবাৰে খানা খাবলৈ হ'লে খানা নহয় বালি খাব লাগিব ধূলি বালি তাতে আকৌ পুলিচে ধৰি লৈ পেলাই এনেকুৱা ৰাম পিহন দিবহি মেইন ৰাস্তাত খানা খোৱা ৰাম ফা পিটন দিব গম পাবহো এইফালে খানা খোৱা জেগা চিলেক্ট হৈ গ'ল এইবাৰ বহুত ধুনীয়া জেগা এটা পাইছে একেবাৰে দলঙৰ তলতে নহয় মানে একেবাৰে দলঙৰ তলত অলপ কাষলৈ ট্ৰেইনৰ দলঙৰ ফালে সোনকালে আহা আকৌ নহ'বা মানুহ হৈয়ে যাব এতিয়া মানুহ আহিছে আৰু আমাৰ দেউতাই উধান চুধান নি পেলাই এনেকৈ চৌকা টৌকা বনাইছে আহা গজেন্দাক মই গাড়ীৰ পৰা বস্তু চস্তুবিলাক নিবলৈ কৈছোঁ নহয় গজেন্দাই তালৈ নি আছে তোমালোক জল্দি আহা বাসন্তী একদম বৰ ধুনীয়া জেগা পালোঁ দেই এইকণত একদম ধুনীয়াকৈ বনায়ো ভাল লাগিছে সিহঁতি ইফালে বহি আছে ট্ৰেইনৰ দলঙৰ তলত সঁচাকৈ দেই এইবাৰ বহুত ধুনীয়া জেগা পালোঁ আন কিবা ইমান ধুনীয়া জেগা নাপাওঁ এইবাৰ একদম বৰ ভাল জেগা এটা পালোঁ মোৰ ভাত হ'বই এতিয়া আৰু মাংসও হ'ব এতিয়া বৰ বেছি টাইম নাই মাংস হোৱাৰ লগে লগে দালিকণখিনি হ'লে এতিয়া খাবই পাৰিব সিহঁতি আকৌ এই কিবা এটা হেৰি কৰা কথা আছিলে নহয় মাংস খৰিকাত দিয়া কথা আছিলে ব্ৰইলাৰ এটা দিছে নে নাই দিয়া নে জানো ৰ'ব মই মেহেঙাক মাতোচোন দিছে নে নাই দিয়া সুধো মেহেঙা কোৱা মা এই ব্ৰইলাৰ এটা খৰিকাত দিয়া কথা আছিল নহয় দিছে নে নাই দি আছে এইটো সিজিছে আৰু অকণমান বাকী আছে সেই কয়লা আনিছে ন কয়লা জুইতহে দিছে সেইটো বৰ বেছি টাইম নালাগে সেইটো হ'ব এতিয়া এই মোৰ দেউতাই আৰু গজেন্দাই হেৰি কৰি আছে মই এইবিলাক যোগালি কৰি আছোঁ যাওঁ মই তোমালোকে ভাত হৈছে নাই মেহেঙা হৈছে আৰু বেছি টাইম নাই আৰু আধা ঘণ্টাৰ পিছত আমি খাবই পাৰিম তাৰপিছত অলপ টাইম ফূৰ্তি চূৰ্তি কৰিম তাৰপিছত আমি যাম আৰু আপোনালোক লাগো এই মই যোগালি কৰোঁগৈ এই ব্ৰইলাৰটো ইমান ধুনীয়াকৈ তেল চেল দি ধুনীয়াকৈ মছলা চছলা ভিতৰত ভৰাই দিছোঁ একদম নিমখ হালধি ধুনীয়াকৈ দি দিছোঁ সিজিব নাই বাৰু এইটো সিজিব কেলে নিসিজিব মই কালি ইউটিউবত কিমান বাৰ চাইছোঁ 3-4 বাৰ চাইছোঁ সিজিছে আৰু বেছি টাইম নাই মই অলপ আগত মানে খুচি চাইছিলোঁ নহয় তেতিয়া মানে অলপ সিজিছে আৰু অকণমান টাইম থাকিলেই হৈ যাব ধুনীয়াকৈ সিজাব ইয়াত দেখিছে নাই সুতুৱা পৰি গৈছে আৰু অকণমান টাইম ৰঙা হোৱাৰ পিছত সুতুৱা পৰি যাব নহয় তাৰপিছত তেতিয়া সিজি যাব বুলি গম পামেই আৰু বেছি টাইম নাই আৰু আপুনি মই নাৱত ঠাল খাইছিলোঁ নহয় এই হেৰিখন নাওখন আহিছে আহকচোন থোগে নাও আহিছে নি ব'লা উঠোগে আপুনি লাগকচোন দেই আপুনি এইটো চাব আপুনিহে ইউটিউবৰ পৰা চাই আহিছে মই আপোনাক হেল্পাৰহে আছিলোঁ আপুনি চাব আমি এই নাৱত থোগে মেহেঙা ব'লা নাৱত থোগে বহুত দিনৰ মূৰত আজি উঠিম দেই যোৱা বছৰ 1 জানুৱাৰী দিনাখনে উঠা ব'লা বৰ ভাল লাগিছে দেই যোৱাবাৰ মই উঠিম বুলি ভাবিছিলোঁ নাৱত উঠিবলৈ নিদিলে দেউতাহঁতে এইবাৰ দিছে নহয় এতিয়া মই অকণমান ডাঙৰ হৈছোঁ কাৰণে ভয়ো লাগে অকণমান বৰ ভাল লাগিছে দেই আৰু গজেন্দা এইফালে চাওক ইমান ধুনীয়া পাহাৰ অৰুণাচল পাহাৰটো আছে এইফালে চাওক বৰ ধুনীয়া লাগিছে দেই সঁচাকৈ দেই বৰ ধুনীয়া লাগিছে গজেন্দা এই NSPC যে বনাইছে সোৱণশিৰি নদীত ডেমটো ক'ত আছেনো সেইটোলৈ বহুত দূৰ যাব লাগিব এইফালেদি গৈ পেলাই আকৌ এইফালে ৰাস্তা নাই নহয় গোগামুখ হৈ ঘূৰি যাবগৈ লাগিব এইফালে বহুত দূৰ যাব লাগিব দাদা নাওখন ৰখাই দিছে যে নিয়ক বৰ ধুনীয়া বনাইছে দেই একদম মাংসটো টেষ্টি হৈছে চালা বুঢ়া লোকৰ পইচাতে আহ প্ৰতিবাৰে নিজে টকা এটাও নিদিয় এতিয়া মাংস টেষ্টি আছে কোনবানো তইতো খাই বেয়া পাওঁ একদম বৰ ধুনীয়া লাগিছে দালিকণো ভাল লাগিছে দালিকণ 10 পিচ হৈছে বৰ ভাল লাগিছে কাৰোবাক কিবা লাগিব নেকি একো নালাগে মোক দেই বোৱাৰী মোক এই মাংস এবাটি লৈ না ককা আপুনি মাংস চুবাব পাৰিছে জানো চুবাইছে নে গিৰিছে
ৰ'ব দে মই আনি আছোঁ আপোনালোকে অ' নবৌ আপোনালোকেও খাই লওক দে নহ'বা আকৌ পিছত থাকি যাবগৈ খাবলৈও নাপাবগৈ আমিও খাওঁ আমালৈ উলিয়াইছোঁ আৰু ভাত